forget the day we met. Your eyes so blue, me piercing through. I can't forget. নমস্কাৰ, স্বাগতম জনাইছোঁ আকৌ এবাৰ মই দীপ্তিয়ে আপোনালোক সকলোকে মোৰ চেনেললৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ হৈ আছে আৰু ময়ো ভালে আছোঁ। পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁহি। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষত জনাব কেনেকুৱা লাগিলে। আপোনালোকৰ মন্তব্যসমূহ জানিবলৈ পাই ভাল লাগে মোৰ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অমিতা পাৰিবলৈ আহিছোঁ, অমিতা। এইটো আমাৰ টনি শুই আছে। এতিয়া গৰম দিন পালে নহয়, ই অকল বিচনা তলতে শুই থাকে। বহুত দিনৰ পৰা কৈ আছিলোঁ পচলাৰ চব্জি খাম আৰু আজি পচলা কাটিছে। এতিয়া যাওঁ বনামগৈ। এইখিনি মায়ে কাটি থৈ দিছে। এয়া কটা চব্জিখিনিত মই গ্লাছ মাৰি দিছোঁ। এনেকুৱা কৰিলে পচলাখিনি সৰু সৰু হৈ যাব, হাতেৰে মোহাৰিও ভাঙিব পাৰে, কিন্তু গ্লাছ দি বেছি সহজ হয়। পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু আলু আৰু জলকীয়া এইখিনি মই পচলাত ব্যৱহাৰ কৰিম। লগত মই হাঁহ মাংস অলপো মিলাই দিম। এয়া তেল গৰম হ'ল, মই পিঁয়াজ আদা নহৰু নিমখ হালধি আৰু কাটি লোৱা জলকীয়াখিনি মিলাই একেলগে দি দিছোঁ। আদা নহৰু পিঁয়াজ জলকীয়াৰ বাদে মই ইয়াত আৰু বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। আদা নহৰু পিঁয়াজ জলকীয়াখিনি ভজাৰ পিছতে মই হাঁহ মাংস অলপ মিলাই দিলোঁ। সেইখিনি ভিডিঅ' কৰিবলৈ থাকি গ'ল। মানে এখন হাতে বনাই আৰু এখন হাতে ভিডিঅ' কৰি থাকিবলৈ অকণমান অসুবিধা হয়, সেইকাৰণে এতিয়া মাংসখিনি অলপ সিজাত মই আলুখিনি মিলাই দিছোঁ আৰু আলুখিনি সিজিবৰ কাৰণে অকণমান দেৰি ঢাকি থৈ দিম। সেই অকণমান সময়ৰ পিছত মই আকৌ দাঙি চাইছোঁ। এয়া আলুখিনি আৰু মাংসখিনি দুইখিনি সিজিছে আৰু মই এতিয়া ইয়াত কাটি থোৱা পচলাখিনি মিলাই দিম। এতিয়া এইখিনি ভালদৰে লৰাই ঢাকি ৰাখিম অলপ সময়ৰ কাৰণে। 5 মিনিটমানৰ পিছত মই আকৌ চাইছোঁ। এয়া চাওক পচলা চব্জিৰ পৰা অকণমান পানী ওলাইছে আৰু অলপ সিজিব লাগিব, তাৰপিছত একেবাৰে হৈ যাব। আকৌ মই দাঙি চাইছোঁ। এয়া এবাৰ চব্জিখিনি হৈ গ'ল। মই এতিয়া অকণমান মান ধনিয়া কাটি দিলোঁ ওপৰতে আৰু এতিয়া নমাই ৰাখি দিম। ভাত খাবলৈ যাবলৈ সিহঁতৰ এলাহ, নামি যোৱা নাই, মাতি মাতি নিব লাগিব। টনিটো বেছি, গৰম দিনত সিহঁতক খাবই মন নকৰে। শুই শুই ইমান বেছি টোপনি। উঠত বোকা, উঠত বোকা, উঠত বোকা, উঠত বোকা। আজাও 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 আজাও। আজি কলপাততে ভাত খাম বুলি ভাবিছোঁ, সেইকাৰণে কলপাতো কাটি আনিলোঁ। আপোনালোকক কথা এটা জনাই থওঁ, জানিব পাৰে আপোনালোকে, মই কিন্তু আজিয়ে জানিছোঁ। কলপাত কাটোতে বোলে একেবাৰে গুৰিতে কাটিব নালাগে, আধাটো গছজোপাত থৈ আহিব লাগে। টনি গাটো তিতি আছে, দে বিচনাত সোমাব। আমি এতিয়া ভাত পানী খাই আহি বহিছোঁ। পকাতে পুৰণা বেডশ্বীট পাৰি লৈছোঁ। এয়া ফটা বেডশ্বীট, গৰম দিনত এইটো চবচে ভাল লগা আৰু পকাতে শুই থাকিবলৈ। গৰম দিন আহিলেই ৰ'দটো টাং টাংকৈ ওলাইছে। বাহিৰলৈ যোৱাৰ লগে লগে গৰমতো অশান্তি, ঠাণ্ডাতো অশান্তি, ক'বই নালাগে আৰু। অহা বস্তু আহিবই, কি কৰিম ন। এটা গা ধুৱাই আনিছিলোঁ, দেখিছিলে নে? এদিন বিচনা তলত সোমালে। সি গৰম দিনত মানে বিচনা তলখন তাৰ ফেভৰেট। কাপোৰতো নুশুৱে, ক'তো নুশুৱে, পকাতে শুব। সি ভাল পায় তেনেকৈ। আৰু না ভাত খাব, একোৱে নাখায়। ৰাতিপুৱা টাইমত কিবা এটা দিলে খাব আৰু দুপৰীয়াটোত একো নাখায়। গৰম দিনকেইটাত সি শুকাই যাবগৈ মানে, তথাপিও সি নাখায়, ইমান ক্ষীণাই যায়। এতিয়া ক্ষীণাব আৰু তাৰপিছত কি হ'ব, পাছবেলা টাইমত ওলাবলৈ পালে এনেকুৱা দৌৰিব মানে বাকী নাই। এতিয়া শুই আছে পকাতে, বিচনাৰ তলত, তাকো শুই থাকক। ময়ো অলপ জিৰণি লৈ লওঁ। জিৰণি মানে মোবাইলটো টিপোঁ, টোপনি নাযাবও পাৰোঁ, নাজানো কি হয়। আপোনালোকক মই পিছবেলা লগ পাইছোঁ আকৌ।
এনে আছো কোনফালে গৈছিলা অঁ এইকেইদিন বন্ধই ইয়াক এতিয়া বাহিৰলৈ যাব লাগে কিন্তু মই যাবলৈ নিদিওঁ এয়া নাহে ডিঙিটো দুখ পাবি হাই ফ্ৰেণ্ডছ মই চাহ তাহ খাই আহি এতিয়া বহিছোঁ চাহ পকৰীৰ লগত খালোঁ আৰু আমাৰ টনিক দেখিলে গেটলৈ যোৱাৰ লগে লগে তাক ওলাব লাগে মই আজি শিকলি খুলি নাই দিয়া তাক কাৰণ শিকলি খোলাৰ লগে লগে সি খুব পলাব আৰু গোটেই মাটি খান্দি আহিব সেইকাৰণে তাক আজি শিকলি বান্ধিয়ে থ'লোঁ যিমান যি হওক ৰাস্তা পাত মানে গেটৰ ওচৰতে আহিব মন নাই অকণমান ফুৰালোঁ আৰু নগ'লোঁ আৰু বাহিৰলৈ ওলাই আজি আপোনালোকৰ আগত মই এটা বস্তু শ্বেয়াৰ কৰিম মানে ডাঙৰ বস্তু নহয় দেখিছিলে ৰাতিপুৱা সময়ত মই কলপচলা আৰু হাঁহ মাংস বনাইছিলোঁ তাৰে আধাটো হাঁহ মাংস এতিয়াও আছে কালিয়ে হাঁহ মৰা আমাৰ হাঁহ মাংস আজি মায়ে এতিয়া বনাব আৰু মোৰ মায়ে খুব সাধাৰণভাৱে হাঁহ মাংস বনায় ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকৈনো বনায় সাধাৰণকৈ বনায় কিন্তু খাবলৈ খুব টেষ্ট হয় আদা নহৰু এইবিলাকৰ বাদে মানে বেলেগ ইমান মছলা ইউজ নকৰে এতিয়া 7টা বাজিছে 7:30মান বজাত আমাৰ বনাবলৈ ষ্টাৰ্ট হ'ব আমাক খোৱাটো সোনকালে হয় ৰাতি ভাত খোৱা কাৰণে একেবাৰে আপোনালোকক পাকঘৰত লগ পামগৈ এইখিনি মাংসত ব্যৱহাৰ কৰিবলৈ বস্তুবোৰ কাটি লৈছে মায়ে আদা নহৰু পিঁয়াজ জলকীয়া আৰু বিলাহী দি ভাজিলে নিমখ আৰু হালধি দি দিছে তেলতে এতিয়া মাংসখিনি ইয়াত মিলাই দিছে আৰু এয়া ভাজি আছে এতিয়া মাংসখিনিত অকণমান পানীও মিলাই দিলে অলপ গ্ৰেভি টাইপ হ'বলৈ সেইকাৰণে এতিয়া থপথপীয়া হৈ গ'ল এয়া মাংসখিনি হৈ গ'ল এতিয়া অকণমান লৰাই মায়ে নমাই ৰাখি দিম কৈছে আৰু খাবৰ কাৰণে ৰেডি আমাৰ ভাত খাব হৈ গ'ল খাই লওঁ সোনকালে ভিডিঅ' নকৰোঁ আৰু ভোকো লাগিছে সোনকালে খাই লওঁ ভাত খাই আহিছোঁ এতিয়া শুম আৰু লাহেকৈ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ পুনৰ আন এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি জনাব মোৰ মাৰ হাতৰ হাঁহ মাংস কেনেকুৱা লাগিলে সেয়াও জনাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে যদি তেওঁলোকে ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ আজিলৈ বাই বাই